গাড়ীখন ভালকৈ ছেটআপ কৰি লৈছোঁ। তাৰপাছতে চৌকে আহি চব মানে ছেটআপ কৰিম। প্ৰথমতে গাড়ীখন মিলাই লৈছোঁ, ৰ'দ দি আছেতো সেইকাৰণে ছাঁটো পৰিবৰ কাৰণে এটা ছাইডে মানে ছাঁ পৰাকৈ ধুনীয়াকৈ লগাই লৈছোঁ। একদম ভৰাই দিছোঁ ভিতৰলৈ, হাবিয়ে আৰু অলমষ্ট হাবি নিচিনাই। তাৰপিছতে তাতে আমি চৌকা জ্বলাই এয়া গাহৰিটো পুৰিলোঁ। লাইটো লৈছোঁ আৰু দি দে আৰু এইকেইটা দি দে। Say what you wanna say to me now. I wanna wake up with you in the morning. Something's never fake to me now. I wanna wake up with you in the morning. বলক আমি যাম চব্জি বজাৰ কৰিম। আহক হালধি পেকেট এটা দি দিয়ক। হেল্ল' বন্ধুসকল, এয়া চাওক আমি এতিয়া আলু কাটি আছো। এয়া কৌশিক, এইটো মাংস বনাইছে কৈছানো মাংস বেয়া হ'লে ইয়াকে ধৰিম আৰু মাংস বনাইছো আপুনি চাওক। একদম পূৰা লৰালৰিকৈ আমি শেষ কৰিলোঁ খানাটো, মানে খালোঁ। ইহঁতি বেছি খাব নোৱাৰিলে, এৰিলে গোটেই। মই আৰু ধুনীয়া অলপমান খালোঁ। ধুনীয়াটো পূৰা দিছোঁ। সিহঁতো সোনকালে ঘৰত যাবলৈ আছে কাৰণে সোনকালে আমি তাৰপৰা ওলাই আহিলোঁ। গাহৰি বুলি ক'লে বলিয়াটো গাহৰি এটা ইম'চন হয় ন, গাহৰি এটা ইম'চন হয়। এতিয়া আপোনালোকে গাড়ীখনৰ এইটো চিনেমেটিকটো চাওক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। জেগাডোখৰ ইমানেই ভাল, মানে তাত বালিত খালি নমাই দিবলৈ ভয় লাগিলে, 4x4 নহয় কাৰণে। বাকী যিমান পাৰিলোঁ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিলোঁ। Saki di bottle vargi nu main pocket pa ke pee lena. Pocket pa ke pee lena. Main log sharabi aakhn ge main duniya ko das ki lena. এইখিনিলৈকে চাইছে যদি ভিডিঅ'টো নিশ্চয় ভাল পাইছে, আৰু ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। বেল আইকনটো ন'টিফিকেশ্যন অল কৰি ল'ব। আৰু এইখিনিতে আপোনালোকক বিদায় মাগিছোঁ, এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি। ধন্যবাদ। জেগা বিচাৰি ফুৰিছোঁ, জেগা বিচাৰি পোৱা নাই। গোটেইখন এইফালে সৰিয়হ খেতি কৰি দিলে গোটেই। এতিয়া সোমোৱাই দিম ইয়াত মাজত।